ৱাইন শ্বপখন পাৰ হৈ অহাৰ লগে লগে কিবা ৰখাই গৈছে চকুটা হাতলৈ লৈ আহোঁ গোটেইটো খাই দিওঁ অৱস্থাই নমস্কাৰ বাবু নমস্কাৰ বাবু আজি কিন্তু মই অকণমান বেলেগ হৈ আহিছোঁ বেয়া নাপাব বাবু আপুনি বোলে মিছা কথা নকৈছিল মদ মাংস একোৱে নাখাইছিল মই কিন্তু ইয়াৰ ব্যতিক্ৰম মই ইয়াৰ ব্যতিক্ৰম অকল বাবু মই বুলিয়ে নহয় আজিৰ সময়ত 90% মানুহৰ ইয়াৰ ব্যতিক্ৰম মদ মাংস চিৰলগু মিছা কথাটো জিভাই আপোনাক দেখি